Hello friends, welcome back to my channel. So আজি আমি গৈ আছো নাকাটি আছা পিছফালে এই যে আমার ড্রাইভার ভাই এই রাস্তা সো ফ্রেন্ডস আমি পাই গলো নাকাটি আছা আপোনালোকক মই দেখুৱাই আছো নাকাটি পাহাৰ সো ফাইনালি আমি পাই গলো গাড়ীখন পাৰ্কিং কৰিলো এতিয়া ভিতৰত সোমাই যাম আপোনালোকক মই দেখুৱাই আছো এইটো চাওক এনেকৈ ৰাস্তা দি যাব লাগিব আপোনালোকৰ আহি কি ধুলা ইস পাহাৰ বগাই আছো পাহাৰ এতিয়াও পাহাৰ ষ্টাৰ্টে হোৱা নাই কেতিয়া যে ওপৰত গৈ পাম বগাই বগাই আজয় মাই কপপুলাৰিছো ও চেনি মাই আজয় খপাতে গুজিলৈ বিহুলৈ আহিলি হয় খাতৰা গান গাই দিলে হা সেই যে খোৱা লোৱা বস্তু লৈ গ'লো এতিয়া চব ৰেডি আমাৰ এতিয়া গৈ থাকিম খাই থাকিম গৈ থাকিম খাই থাকিম বিৰিয়ানী আনিছোঁ আপোনালোকক দেখুৱাইছোঁ চ' এতিয়া ওপৰত ইমান ওপৰত উঠাতে কিমান ঘণ্টা লাগে নাজানো বলক তো আহি আহি আমাৰ গোসাইগাঁৱৰ মানুহ লগ পালোঁ চ' কিমান টাইম লাগিল বিলিচি পাৰৰ আছে কিমান টাইম লাগিল 3 ঘণ্টা লাগিছে ওপৰত মজা জাগা কোনটা চাইডেদি অ' মজা এইটোৱে সেই শিলটো য'ত মানুহে ফটো উঠে আহি ফটোৰ উৎপাত ছ'চিয়েল মিডিয়াত যিটো ফটো দেখা পায় আপোনালোকে এইটোৱে সেই শিলটো ইয়াৰ পৰাই মানুহবিলাক গুচি যায় হয় কিছুমান মানুহ আছে ইয়াৰ পৰা ৰিটাৰ্ণ গুচি যাব তাতে এইটো এইটো আচলতে নাকাটি এইটো মেইন পিক নহয় য'ত আপোনালোকে ফটোটো দেখা পায় ইয়াৰে পৰা এই পিছফালে যিটো পাহাৰ দেখা পাইছে এই পিকটো সেইটোহে মেইন তো ইয়াৰে পৰা ফটো উঠিব পাৰি চ' ফ্ৰেণ্ডছ এতিয়া খোৱা লোৱা হ'ল এতিয়া আমি পাহাৰৰ ওপৰলৈকে গৈ থাকোঁ হয় তেওঁলোকৰ ওপৰত উঠি আছে আমি ওপৰত গৈ থাকিম আজি যদি ওপৰত যাব পাৰোঁ তেওঁ কৈছে কি আছিল আজি যদি মোক ভগৱানে যদি ওপৰত লৈ যাব পাৰে ওপৰতে একেবাৰে ওপৰত নহয় কিন্তু দেই এই পাহাৰৰ ওপৰত যিটো নাকাটি পিক হয় হয় নাকাটি পিকলৈকে যদি মই আৰামত যাব পাৰোঁ হয় তেতিয়াহ'লে মই লাইফৰ কিছুমান হেবিটছ মই চেঞ্জ কৰিম চ' হেবিটছবিলাক পিছত ক'ম আমাৰ ধ্ৰুৱৰ নেক্সট ভিডিঅ'ত ক'ম হয় চ' লেটছ গ' চ' আহি থাকোঁতে এতিয়া আমি আৰু কেইজনমান লগ পালোঁ ভাল লাগিল চাই তেওঁ গুৱাহাটী হয় চ' গুৱাহাটীৰ পৰা আহিছে চাওক মানে বহুত পপুলাৰ হয় আৰু নাকাটিখন চ' ফ্ৰেণ্ডছ সঁচাকৈ বহুত এডভেঞ্চাৰাছ হয় ফুৰিব আহিব কেতিয়াবা পামেই আৰু হেই চাওক কিমান পাহাৰ বগাই আহিছোঁ সেইফালে চাওক বাপৰে বাপ সেইখনে ফিনিচিং সেইটো টিপত উঠিলে আমি ফাইনেলি পাই গ'লোঁ অ' ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ নাকাটি পাহাৰৰ একদম পিকত আছোঁ চাওক কি মজা যিটো প্লেনৰ পৰা আপোনালোকে ফ্লাইটত উঠিলে যিটো ভিউ দেখা পায় এইটো ইয়াৰ পৰা দেখা পাই আছে কিমান মজা আৰু ইমান ধুনীয়া বতাহ মাৰি আছে সঁচাকৈ ইমান ক্লান্ত হৈ আছিলোঁ বাট ইয়াতে আহি যিটো বতাহ পালোঁ মানে যিটো বতাহ মাৰিছে একদম মজা চকু সঁচাকৈ বহুত ভাল লাগিছে আহক ফুৰক মজা কৰক এনজয় কৰক বাট সাৱধান অলপ ইয়াতে সাৱধান হৈ থাকিব কাৰণ পাহাৰটো শিলটো অলপ বহুত ভয়ংকৰ হয় ইয়াতে চাওক পৰিলে তলত কি অৱস্থা হ'ব পাৰে আপোনালোকৰ চাওক মজা জেগা ফুৰক হৈ আছে আই একদম বঢ়িয়া লাগিছে বঢ়িয়া মানে একদম কি ক'ম আৰু স্পীচলেছ ইয়াতে আহি নাই একচুৱেলি ইয়াতে যিটো মজা লাগিছে সঁচাকৈ এই বতাহটো যিটো মজা লাগিছে না অ' শান্তি সঁচাকৈ মজা মজা
হৈ আছোঁ আপোনালোকক। চ' ভাইটি কি বস্তুখিনি প্লাষ্টিকখিনি উঠাই আছে না? বঢ়িয়া, ভেৰি গুড। ক'ৰ চ' ফ্ৰেণ্ডছ, পাহাৰ বগাই বগাই এটা ভাল বস্তু দেখাবলৈ ইয়াতে চাওক, প্লাষ্টিকৰ মোনা এইবিলাক তেওঁ অনা নাই। চ' আপোনালোকে আনিছে, ঠিক আছে। এতিয়া আপোনালোকে চাওক, পাহাৰখন আমাৰ সঁচাকৈ নাককাটি পাহাৰ বহুত ধুনীয়া হয়, বাট তাৰে মাজত এটা কথা, আপোনালোকে যিবিলাক বস্তু লৈ আহে, খোৱা বস্তু খাওক, কিন্তু যোৱাৰ সময়ত এনেকুৱা বস্তুবিলাক পেলাই নাযাব, কাৰণ এইটো আমাৰ পৰিৱেশটো পলিউশ্যন কৰে। চ' আপোনালোকে চাওক, তেওঁলোকে ভাল এটা ষ্টেপ লৈছে। চ' ভাইটিৰ নামটো কি হয়? সোমনাথ বসুমতাৰী। তেওঁলোকে ক'ৰ পৰা আহিছে? কোকৰাঝাৰ, তিনিআলি, চিআইটিৰ ওচৰতে। চ' কিবা NGO নেকি? এনে হয় হয় হয়। চ' বহুত ভাল কাম কৰিছে, তেওঁক লগ পাই বহুত ভাল লাগিল। চ' আমাৰ পৰিৱেশটো এনেকৈ আমি যদি প্ৰতিজন মানুহে এনেকৈ সংৰক্ষণ কৰিব চেষ্টা কৰোঁ, চ' আমাৰ সঁচাকৈ বহুত ভাল হ'ব। চ' আপোনালোকে চেষ্টা কৰক, আহক, ফুৰক, বাট লগতে এনজয় কৰক, বাট লগতে আপোনালোকে অলপ চাব যাতে পৰিৱেশটো পলিউশ্যন নহয়। ত' গৈ থাকোঁতে আমাৰ এতিয়া আন্ধাৰ হৈ গ'ল। এতিয়া নিপেন দাই টৰ্চ জ্বলাইছে, আমি চবেই লাইটটো জ্বলাই এতিয়া গৈ আছোঁ, কাৰণ আন্ধাৰ হৈ গ'ল বেছি।